Hello everyone, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া হৈছে উৰুকাৰ পিছৰ দিনা, অৰ্থাৎ আমি বিহুৰ দিনাখন গৈ আছো মেজিৰ তললৈ বুলি। হাতে হাতে পিঠা পনা লৈ এয়া আমি গৈ আছো আৰু আনফালে আমাৰ ফছো সাইকেল চলাই আছে। আসলতে আমি প্ৰত্যেক বছৰে প্ৰতি ঘৰ মানুহে মিলিজুলি মেজিৰ তলতে চাহ পিঠা পনা আৰু জলপান খাওঁ আৰু লগতে এটা পৰম্পৰাও আছে চুঙা চাউল পুৰি খোৱা। আৰু এইফালে এয়া দেখিছেই নহয় মেজিৰ জুইতে এয়া বনাই আছে চাহ আৰু আনফালে এয়া ময়ো মেজিত তামোল পাণ আগবঢ়াই সেয়া কৰি ললো আৰু এইফালে আমি সকলোৱে মিলি জুলি চাহ খাই ৰাইজ এই পিঠা পনাবোৰ দেখিছেই নহয় আমি যি কেইঘৰ মানুহে মিলি জুলি খাওঁ সেই প্ৰত্যেক ঘৰে যি যি বনাই সকলোখিনি মেজি খোলালৈ বুলি লৈ আনে। এইফালে আমিও চাহ খোৱাত সকলোবোৰ ব্যস্ত হৈ আছো। আপোনালোকে এটা কথা জনাবচোন বাৰু, সৰুতে কাক কোৱা হৈছিলে বাৰু ৰঙা আলু মোৱা আলু নেখালে বছৰটোলে গাহৰি হ'ব বুলি? পিছে আমাকো সৰুতে এনেকৈ বুলিয়ে খুৱাইছিলে আৰু ৰঙা আলু পিছে আমি খাই ললো। তাৰ পাছতে এয়া চুঙা চাউল খাবৰ বাবে কাটি অনা হৈছে। মাঘ বিহু বুলি ক'লে চুঙা চাউল জানো নোখোৱাকৈ থাকিব পাৰি? আৰু এয়া দেখিছেই নহয় মাহঁতে চুঙাত চাউল ভৰাই আছে। এইফালে লাগি আছে এইফালে সোপা দিয়া থৈ গৈছে। এয়া দেখিলেই নহয় আমাৰ মাহঁতো চুঙা চাউল ভৰোৱাত ব্যস্ত হৈ আছে আৰু এয়া আনফালে চুঙা চাউল পুৰিব হৈয়ে গ'ল। এইফালে চুঙা চাউল মেজিৰ জুইতে পুৰি আছে। সঁচাকৈ বছৰৰ এই বিহুটিত লগে ভাগে খোৱাৰ আমেজ হয়তো আন একোৱেই নাই। আশা কৰো এই মেজিৰ জুইতে যাওক সকলোৰে দুখ দুৰ্নীতি হিংসা অহংকাৰ আৰু ঘূৰি আহক সকলোৰে জীৱনলৈকে সুখ শান্তি আৰু সমৃদ্ধি। আৰু এইফালে শুনকচোন আমাৰ আজি চুঙা চাউলৰ লগত কি কি ব্যঞ্জন আছে। এয়া শুনিলেই নহয় চুঙা চাউলৰ লগত আজি কি কি আছে। আৰু আনফালে এয়া চাওকচোন এইফালে এখেতে নাচি নাচি আহিছে আৰু এইফালে এয়া চুঙা পুৰিও হৈ গ'ল। এইফালে চুঙা কাটি আছে আৰু এইফালে উলিয়াবলৈ লৈছে চুঙা চাউল। এয়া উলিয়াই আছে। এয়া ময়ো ইটো সিটো বস্তু যোগাৰ কৰি দি আছো। এনেকৈ আমি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছো। এয়া সকলোবোৰ খাবলৈ বহিছে আৰু আমিও এইফালে বিলাই কৰি দিছো আৰু এনেকৈ সকলোবোৰে খাই বৈ ঘৰা ঘৰি যাওঁতে এয়া দেখিছেই নহয় সকলোৰে নাচি বাগি ফূৰ্তি কৰি লৈছে। আজিলৈ ইমানেই, আকৌ লগ পাম। বাই।